ৰাজাৰ কাৰণে ওলোটা মাৰোনে মাৰক আপোনাৰ কথা এতিয়া কিনো ক'ম মই আপোনাৰ আপুনি ভাল পাইছিলে এতিয়া আপোনাকে বেয়া পাই এতিয়া মই কৰিম কি গোটেই অসম বিৰপাই দিম আকৌ এনেওতো ৰাইজে মোক নিন্দা কৰিয়ে আছে। নমস্কাৰ চুমতাৰা ইউটিউব চেনেলে সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ। বেছি দেৰি কৰি ভিডিঅ'টো মাজলৈ সোমাই যাওঁ আৰু নতুন বন্ধু বান্ধৱে যদি আমাৰ এই ভিডিঅ'টো যদি চাই আছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন বটন দবাই ল'ব, তেতিয়া আমাৰ প্ৰত্যেকটো ভিডিঅ' চাবলৈ পাব। মানে মই ক'বলৈ গৈ আছোঁ কি ভিডিঅ'টো শেষলৈকে চাব, খুব ইণ্টাৰেষ্টিং আৰু ধামাকা ভিডিঅ' হ'ব। এই ভিডিঅ'টোত মই এটা কথা আপোনালোকক কৈ থওঁ আৰু কওঁ, যিহেতু মিষ্টাৰ ৰাজা আৰু ককা মানে আমাৰ গোবিন্দ ককা, তেখেত গোবিন্দ ককাকটো সকলোৱে চিনি পায় বা মিষ্টাৰ ৰাজাক সকলোৱে চিনি পায়। কিন্তু এতিয়া কি হ'ব কি মই আপোনালোকক ক'বলৈ গৈছোঁ কি গোবিন্দ ককাই এইবাৰ মিষ্টাৰ ৰাজাৰ কথা প্ৰত্যেকবাৰ ভালকৈ কৈ থাকে। মিষ্টাৰ ৰাজাৰ কথা এইবাৰ ক'ব খুব বেয়াকৈ, মানে মিষ্টাৰ ৰাজাৰ ওপৰত মানে অলপ বেয়াকৈ ক'ব। আৰু তেখেতে কৈছে কি গোটেই মানে বেয়াকৈ কৈ গোটেই ভাইৰেল কৰি দিব, মানে অসমত সকলো মানুহে গম পোৱাকৈ মানে ককাক লৈ কি কৰিছে কি নকৰিছে, পইচা খাইছে নে নাই খোৱা, এইবিলাক সকলোবিলাক কৈ পেলাই মিষ্টাৰ ৰাজাক মানে ডুবুৱাই দিব আৰু ককা ভাইৰেল হৈ যাব। মানে সেই তাৰ ওপৰতে ভিডিঅ'টো হ'বলৈ গৈ আছে। যিহেতু তেখেতলোকে গোটেই অসমখন ভাইৰেল কৰি দিম বুলি কৈছে, অসম ভাইৰেল কৰি দিব আমাৰ গোবিন্দ ককাই। আৰু ময়ো ভাবিছোঁ অসমৰ আধা মানুহে আমাৰ এই ভিডিঅ'টো পাওক বুলি, ভিউজ এটা পাওঁ বুলি, সেই তেনেকুৱা আৰু কথাটো। তো মই আচলতে বেছিকৈ ভিডিঅ'টোত কথা কৈ নাথাকোঁ। গোবিন্দ ককাহঁতে মানে এজন মানুহৰ লগত আচলতে কি পাতিছে ইয়াৰ ওপৰত মানে আপোনালোক তেখেতক সুধিছে এনেকুৱা কৰি দিওঁ নেকি বুলি। আৰু তেখেতেও বাৰু কি কৈছে কি নকৈছে সেইটো ভিডিঅ'টো আপোনালোকে চাই লওক, তাৰপিছত সকলোখিনি মই কৈ আছোঁ। নালাগে দিব কালাই এই সঁচাকৈ ওলোটা মাৰোনে, সঁচাকৈ ৰাজাৰ কাৰণে ওলোটা মাৰোনে মাৰক আপোনাৰ কথা এতিয়া কিনো ক'ম মই আপোনাৰ আপুনি ভাল পাইছিলে এতিয়া আপোনাকে বেয়া পাই এতিয়া মই কৰিম কি ওলোটা মাৰি দিওঁ নেকি কি কৰিব ভাইৰেলত ওলোটা মাৰি দিম গ'লা গোটেই অসম বিৰপাই দিম আকৌ এনেওতো ৰাইজে মোক নিন্দা কৰিয়ে আছে। আপোনাক কোনে কৈছে মই কোনে আপোনাৰ চবেই ভাল পায় দেখোন ফুৰাম ৰাজা মিষ্টাৰ ৰাজাৰ বিষয় লৈ দে আপোনাক মিষ্টাৰ ৰাজাই কি দিয়ে বুলি ক'ম এতিয়া একো নিদিয়ে কি দিয়ে বুলি ক'ম পৰ্যায়ৰ আগত। আকৌ কিছুমানে কি কয় শুনা বোলে মিষ্টাৰ ৰাজাই আপোনাক লৈ বহু ধন ভিডিঅ' কৰি ঘটি আছে, আপোনাক কি দিয়ে? মই কওঁ মিষ্টাৰ ৰাজা ভাল ল'ৰা, তেওঁ ঢেৰ ধন ঘটিছে, মোক লৈ মই ভাল পাইছোঁ, তেওঁক আশীৰ্বাদ দিছোঁ। বোলে আপোনাৰ খবৰ লয়নে, মিষ্টাৰ ৰাজাৰ লগত কথা পাতেনে? কেতিয়াবা ফোনত মাতটো শুনো আৰু ঘৰো চিনি নাপাওঁ দুৱাৰো চিনি নাপাওঁ আৰু আজিলৈকে নিমন্ত্ৰণো কৰা নাই। যেতিয়া কৰোণা সময়ত বৰঘুলি তিনিআলি খগেশ্বৰ তালুকদাৰ স্কুলৰ ওচৰত মিষ্টাৰ ৰাজা নে কোনোবাই মই নাজানো, চিনি নাপাওঁ। নহয় চাগে এইটো নহয় চাগে সি জানো নাপাহৰিবা দেই, মই নাপাহৰোঁ আপোনাক পাহৰিবা নেকি? নাপাহ আপুনি নাপাহৰিব মোক। মই কিন্তু এইটো উল্টা কৰিম এতিয়া, কাৰ বিৰুদ্ধে? মই উল্টা কৰিম। কাক? তাৰপৰা চাম মই কি কৰে, কাক? আকৌ উল্টা কৰিম। ৰাজা হা আপোনাৰ ওপৰত কেছ দিব। মোক কি মোক বাল ছিঙিব, কেলা কেছ দিব, বাল ছিঙিব, হেণ্ডকাপ লাগিব। লেউৰা হেণ্ডকেপ কেলা কাক লৈ ভাইৰেল কৰিছে সি? গোটেই গোটেই পৰ্যায় কৈ আছে মিষ্টাৰ ৰাজাই আপোনাক কি দিয়ে, বোলো ঘটি দিয়ে। হ'ব আকৌ পাতিম এই বিষয়ে দেই, বাই বাই। তো ভিডিঅ'টো আপোনালোকে চালেই, এই ভিডিঅ'টো আপোনালোকক কি মতামত আছে এবাৰ কমেণ্ট কৰি জনাই দিব। আৰু বেছি দীঘল কৰি নাযাওঁ, ছুটি ভিডিঅ' আছিলে। বছ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাব, কমেণ্ট বক্স আপোনালোকৰ কাৰণে খালী আছে। যদি মই ভিডিঅ'টোত কোনোবা এটা নক'বলগীয়া কথা কৈছোঁ প্লিজ মোক নিজৰ ভাগ্য নিচাকৈ মাফ কৰি দিব। তো আজিলৈ আহিছোঁ, ধন্যবাদ, জয় অসম।